Welcome back to my YouTube channel. আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাইটি ভণ্টিসকল, পেহা পেহী আইতা আতি সকলোৰে ঈদৰ শুভেচ্ছা ৰাখিল। আপোনালোকক সকলোকে ঈদৰ শুভেচ্ছা ৰাখিল। অলপ ঈদৰ কথা কৈ দিছোঁ আপোনালোকক। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। ঈদ মুবাৰক। যিয়ে নহওক ভাই দোস্ত বুজুৰ্গ মোতকৈ ডাঙৰ সৰু সকলোকে মই সন্মান জনাই কৈছোঁ দুই আশাৰ কথা। আপোনালোকে ভালদৰে এইখিনি গুৰুত্ব সহকাৰে শুনিব বুলি আশা কৰিছোঁ। যিয়ে নহওক অহাকালি ঈদৰ নামাজ পঢ়া হ'ব। সকলোৱে জানো কালি এইটো ঈদ হৈছে ঈদুল আজহা, কুৰবানী ঈদ হয়। এই ঈদত আমি যি নামাজ যি পঢ়িম তাৰে নিয়ত লাগিব। নিয়তটো হৈছে আপোনালোকে যি ভাষাত পাৰে সেই ভাষাতে কৰিব পাৰিব। আপোনাৰ যি ভাষা চলি আছে মাতৃভাষা, যি ভাষাত পাৰে সেই ভাষাত কৰিলে হ'ব। আপুনি আৰবিত কৰিব পাৰে। আৰবিত হ'ল নাৱাইতু আনুছল্লি লিল্লাহি তাআলা, নাৱাইতু আনুছল্লি লিল্লাহি তাআলা রাকাতি সালাতি ঈদুল আজহা মাআ সিত্তাতি তাকবীরাতি ওয়াজিবুল্লাহি তাআলা ইক্তাদাইতু বিহাজাল ইমাম মুতাওয়াজ্জিহান ইলা জিহাতিল কাআবাতিশ শরীফাতি আল্লাহু আকবার। এতিয়া অসমীয়াত কৰিলে আপোনালোকে এনেকৈ কৰিব, মই আল্লাহৰ ৱাস্তে 2 ৰাকাত ঈদুল আজহাৰ নামাজ 6 তকবীৰৰ সৈতে এই ইমামক অনুসৰণ কৰি পঢ়িবলৈ মনস্থ কৰিলোঁ। এনেকৈ কৰিব। লাষ্টত আপোনালোকে আল্লাহু আকবাৰ ক'ব। এইটো হাতখন দি পেলাই ফাৰ্ষ্ট আপোনালোকে আল্লাহু আকবাৰ আৰু একবাৰ দিব আল্লাহু আকবাৰ, আল্লাহু আকবাৰ। 3 নম্বৰত হাতখন বান্ধি আপোনালোকে যি ইমাম চাহেবে পঢ়িব সূৰা ফাতিহা আৰু আন এটি সূৰাই ৰুকু সিজদা কৰি আহিব। লাষ্টত যিজনে ইমাম চাহেবে পঢ়িব সূৰা ফাতিহা পঢ়িব আৰু আন এটি সূৰা মিলাব। ৰুকুত আৰু 3 আল্লাহু আকবার, আল্লাহু আকবার, আল্লাহু আকবার, আল্লাহু আকবার, আল্লাহু আকবার। আপোনালোকে ৰুকুত গুচি যাব। এইখিনিয়ে নামাজৰ নীতি নিয়ম। মোৰ আশা থাকিল আপোনালোকে ভালদৰে নামাজখিনি যথাৰীতি কৰিব বুলি আশা কৰিছোঁ। যিয়ে নহওক কুৰবানীও কালি নামাজ পঢ়ি সকলোৱে কুৰবানী দিব। কুৰবানী দিয়াৰ আগতে কুৰবানী সেইসকল মানুহৰ ওপৰত খৰচ হয়, যি ৱাজিব হয়। সেইসকল মানুহ যাৰ টকা পইচা আছে সেইবিলাকৰ মানুহে ৱাজিব হয়। যিবিলাকে দিব পৰা নাই তেওঁলোকে কোনো কৰিব নালাগে, দুখ কৰিব নালাগে যে বহুতে দুখ কৰে যে মই দিব পৰা নাই। ভাই আপোনালোকে বহুত মানুহ এনেকৈ আছে নামাজ নপঢ়ে, 5 ওয়াক্ত নামাজ নপঢ়ে, কিন্তু কুৰবানী তাৰ দিব আল্লাহ তালাই তাক সক্ষম নাই তাৰ দিবৰ কাৰণে। তথাপিও তাৰ কিন্তু নামাজৰ ধ্যান নাই, সি কুৰবানীৰ ধ্যানত আছে। দোস্ত বুজুৰ্গ কেনেকুৱা কথা। আপুনি ফাৰ্ষ্ট তাৰ আল্লাহ তালাই যাক সক্ষম দিছে, আল্লাহ কৈছে যে কৰা যোনে যাৰ সক্ষম আছে কুৰবানী দিব পৰা, যাৰ যাৰ 50,000 নাকি টকা ঘৰত আছে সিয়ে কুৰবানী দিব পাৰিব। যিবিলাকে দুখীয়া এইবিলাকে দিব পৰা নাই সেইটো আল্লাহ মাফ কৰি দিব। খালি তেওঁলোকে নামাজ পঢ়ক। ভাই দোস্ত বুজুৰ্গ নামাজটো ফৰজ হয়, কুৰবানীটো হ'ব। কুৰবানীটো সেইসকল মানুহৰ ওপৰত ৱাজিব হয় যিসকলৰ টকা পইচা আছে। যিয়ে নহওক সকলোৱে ঈদৰ শুভেচ্ছা থাকিল। এইখিনি কোৱাৰ কাৰণে কিবা যদি ভুল হৈছে আপোনালোকে জনাব। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, যোনে যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। টাটা বাই বাই, টেক কেয়াৰ। চাওক মোক দিছোঁ।